Hey guys, welcome to Paul's Daily Life আৰু ইফালে মই ডিউটিৰ পৰা আহি ভাত বনোৱাত লাগি গৈছোহি ভাতকেইটা আগতে বহাই দিছোঁ কাৰণ আজি মই পুৰা সববিলাক ড্ৰাই ভাজিম বুলি ভাবিছোঁ সেইকাৰণে ইফালে প্ৰথমতে মই লাও ভাজিবৰ কাৰণে লৈছোঁ অলপমান বেংগলী ষ্টাইলত ট্ৰাই কৰি চালোঁ আজি ভাজিবৰ কাৰণে লাওখিনি আগতে ইফালে মই বাহিৰতে ফ্ৰাই কৰিলোঁ ইফালে মোৰ ভাতো হৈ গ'ল তাৰপিছত কাটি ল'লোঁ মই দুটা তিতা কেৰেলা আৰু লাও ফুলো আছিলে তিনিটা হেতু মই ভাবিছোঁ বৰা বনাও বুলি সেইকাৰণে আগতে লাওখিনি ভাজি ল'লোঁ আৰু সেইখিনি তেলতে মই বেচন দি পেলাই লাওৰ ফুলকেইটা বৰা বনালোঁ আধা ইয়াতে আধা তাতে বনাই আছোঁ কাৰণ ডিউটিত যাবৰ কাৰণে টাইম হৈয়ে যাব মোৰ ভাতকেইটা হোৱাৰলৈকে সেইকাৰণে বাহিৰতে মই লাও ফুলখিনি লাও ভাজাৰ তেলতে ভাজি দিলোঁ তাৰপিছত ভাজিলোঁ ভিতৰত তিতা কেৰেলাখিনি আৰু ইফালে ফাইনেলি হৈ গ'ল মোৰ খাবৰ কাৰণে ৰেডি আৰু এইখিনি বাটিত কালিৰে মোৰ মাছ আছিলে সেইখিনিও মই লৈ লৈছোঁ খাবৰ কাৰণে তেনেহ'লে গাইছ আজিলে বাই